হয় কোকৰাঝাৰৰ ফকিৰা গ্ৰামত ভূমিকেন্দ্ৰিক যি সংঘাত হৈছিল সেই সংঘাতৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অৰূপ কুমাৰ দেই ইতিমধ্যে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা কোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ সভাপতি এবিএমছৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়াই তেখেতে নিজৰ তথা এবিএমছৰ যি প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়া বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছিল। তাৰ পিছে পিছে যোৱাকালি বিটিচিৰ এজন শক্তিশালী ইএম প্ৰমোদ বড়ো ডাঙৰীয়াৰ এজন শক্তিশালী ইএম বিজেপিৰ ইএম তেখেতে টাইছন হুছেইন ডাঙৰীয়াক যেনেদৰে তুচ্ছ তাচিল্য কৰি পেলাই তথা ভাবুকিমূলক যি প্ৰৰোচনামূলক যি বক্তব্য প্ৰদান কৰিলে বিভিন্ন সংবাদ মাধ্যমৰ আগত তেখেতক আমি ধিক্কাৰ জনাইছোঁ। তেখেতৰ এনে নিজ মানসিকতাক আমি এবিএমছৰ তৰফৰ পৰা কঠোৰভাৱে ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ। তেখেতৰ নিচিনা এজন জনপ্ৰতিনিধিয়ে অপেন চেলেঞ্জ কৰি এবিএমছৰ সভাপতি ডাঙৰীয়াক বিভিন্ন প্ৰকাৰৰ ভাবুকি আৰু এই ভাবুকিৰ অন্তৰালত এক হত্যাৰ নিচিনা ষড়যন্ত্ৰৰ নিচিনা ভাবুকি দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে আৰু পৰিলক্ষিত হৈছে। ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত যে যোৱা সময়ছোৱাত 2017 চনত ইতিমধ্যে আমাৰ এজন সভাপতি কোকৰাঝাৰ চহৰৰ মাছ মজিয়াত সেই সময়ৰ বিটিচিৰ পৰিষদ চলাই থকা হাগ্ৰামা মহিলাৰীৰ দিনত এবিএমছুৱে সেই চৰকাৰখনৰ বিৰুদ্ধে অহৰহ সংগ্ৰাম তথা বিভিন্ন ধৰণৰ নিজ গোষ্ঠীৰ নিৰাপত্তা তথা বিভিন্ন দিশত কথা বতৰা কোৱাৰ বাবেই কিন্তু লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰৰ মাজমজিয়াক গুলীয়াই হত্যা কৰা হৈছিল। ঠিক অনুৰূপ ধৰণে তেখেতে আমাৰ সভাপতি ডাঙৰীয়াই এই কোকৰাঝাৰৰ ঘটনাটোক লৈ পেলাই কিছু প্ৰতিক্ৰিয়া সংবাদ মাধ্যমত প্ৰকাশ কৰাৰ লগে লগেই ঠিক পূৰ্বৰ দৰেই এক ভাবুকিমূলক আৰু আক্ৰমণাত্মক এক বক্তব্য অৰূপ কুমাৰ দেই দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে আৰু আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা আমি স্পষ্ট হৈছোঁ যে শহীদ লাফিকুল ইছলাম আহমেদৰ নিচিনাকৈ টাইছন হুছেইন ডাঙৰীয়াকো হত্যাৰ পৰিকল্পনা কৰি থকা হৈছে নেকি।